নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনালোঁ কেঁচা আমৰ মিঠা আচাৰ। যোৱাকালি বতাহত বহুতবিলাক আম সৰিলে আৰু সেয়ে ভাবিলোঁ আমৰ আচাৰকে বনাই থওঁ আৰু ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব মন গ'ল। ভাল লাগিলে লাইক এটা কৰি দিব। মই লৈছোঁ জিৰা, ধনিয়া, চফ আৰু বগা সৰিয়হৰ গুটি আৰু আমকেইটা মই প্ৰথমে ধুই লৈ পেলাই বাকলি গুচাই সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পাছত এইখিনি মই প্ৰথমে কেৰাহী এখন বহাই দি পেলাই সেইখন গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱাৰ পাছত যিখিনি মই জিৰা ধনিয়া লৈছিলোঁ সেয়া মই ইয়াতে অকণমান সেমেকা ভাৱটো যাবলৈ গৰম কৰি লৈছোঁ আৰু এইখিনি গৰম গ'ল। এতিয়া খুন্দনাত মই মিহি কৰি লৈছোঁ। আপোনালোকে পাৰিলে মিক্সিটো মাৰি ল'ব পাৰে। দেখিছে ধুনীয়াকৈ গুড়ি হৈ গৈছে আৰু এয়া মই গুড় লৈছোঁ, সৰু সৰুকৈ গুড় কাটি লৈছোঁ। এয়া গুড়খিনি মই পিছত আমখিনি ভজা হোৱাৰ পাছত দিম। এতিয়া মই কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ আৰু এয়া তেলখিনিত মই প্ৰথমে বগা সৰিয়হ অকণমান দি দিছোঁ আৰু ইয়াৰ লগতে দিছোঁ মই অকণমান পাঁচফোৰণ। এতিয়া মই কাটি লোৱা আমখিনি ইয়াতে বহাই দিছোঁ। এয়া নিমখ দিছোঁ, আপোনালোকে জোখ অনুপাতে নিমখ দিব আৰু হালধি জোখ অনুপাতে দিব আৰু ৰঙা জলকীয়াৰ গুড়ি অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালকৈ আপোনালোকে লৰাই থাকিব। আমখিনি মজা নোহোৱালৈকে আপোনালোকে এইখিনি লাৰি থাকিব, ল' ফ্লেমত লাৰি থাকিব। আৰু ইয়াৰ পাছত মই যিখিনি গুড় কাটি লৈছিলোঁ সেয়া গুড়খিনি ইয়াতে আমখিনি মজি যোৱাৰ পাছত দি দিব। এয়া গুড় মই 2 কাপ লৈছোঁ। আপোনালোকে আমৰ অনুপাতে আম যিমান পৰিমাণে লয় তাৰ অনুপাতে গুড় ল'ব পাৰে আৰু আপোনালোকে যদি অকণমান টেঙা মিঠা ভাৱটো ৰাখিব বিচাৰে তেতিয়াহ'লে গুড় অকণমান কমকৈও দিব পাৰে। এয়া ধুনীয়াকৈ আমখিনিৰ কালাৰটো দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু একেবাৰে শেষত মই যিখিনি মই খুন্দনাত খুন্দি লৈছিলোঁ সেয়া দি দিছোঁ। এইখিনি মই শেষত এই কাৰণেই দিছোঁ যে এইখিনি গোন্ধটো ধুনীয়া আহিব আৰু সেইকাৰণে এইখিনি মই শেষত দি দিছোঁ। এয়া দেখিছে আমৰ আচাৰখিনি হৈ গ'ল আৰু দেখিবলৈও ধুনীয়া হৈ গৈছে। আপোনালোকেও এনেকৈ চেষ্টা কৰি চাবচোন। আৰু একেবাৰে শেষত মই এয়া আমখিনি ভালে ৰাখিবলৈ এচামুচ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দিলে আমখিনি বহুদিনলৈ আপোনালোকে ভালে ৰাখিবৰ বাবে সাঁচি ৰাখিব পাৰে আৰু যদি কম সময়ৰ ভিতৰতে খাব বিচাৰে ভিনেগাৰ নিদিলেও। ঠাণ্ডা হোৱাৰ পাছত বাতি এটাত বাতি লৈছোঁ আৰু এইখিনি একেবাৰে কাঁচৰ জাৰত ভৰাই পেলাই সাঁচি ৰাখিব পাৰিব বহুদিনলৈ। এনেদৰে মই কাঁচৰ জাৰত ভৰাই থৈ দিছোঁ। ভিডিঅ'টো